নমস্কাৰ। আজি বহুত দিনৰ মূৰত গ'লোঁ পথাৰলৈ, মানে ঘৰৰ পথাৰলৈ। বহুত দিন মানে বছৰৰ মূৰত। মই আকৌ ধান কাটিবলৈ তেনেকৈ নাজানো দেই, মানে কাটিও পোৱা নাই, অভ্যাসো নাই, কৰিবলগীয়া হোৱা নাই যে। আমি ঘৰৰ সপৰিয়ালে গ'লোঁ বোলো ধান কাটি আছে জেঠাইহঁতে তালৈ। মই আকৌ কটাৰী লৈহে কাটিছোঁ, কাৰণ মই কাটিব নাজানো। এনেই সময়কণ যোৱাতকৈ বোলে কাটিব নালাগে, সেইটো কাৰণে কটাৰী এখন পালোঁ, সেইটো দিয়ে কাটিলোঁ। সেইখন দি অকণমান যি পাৰোঁ কাটিলোঁ। ছোৱালীহঁতে আকৌ ইফালে মাছ ধৰাত বিজি, মানে খুৰাই মাছ ধৰিছে যে, সিহঁতলৈ দলিয়াই দিয়ে। তাই যে কি ফূৰ্তি, কাৰণ তাই এনেকুৱা পোৱাই নাই কেতিয়াও। পাবলৈ আমাৰ এইফালে তেনেকৈ যোৱাও নহয় বাৰু। তাই যে একেবাৰে মাছ এটা সৰু সৰু পুঠি মাছ ইমান ফূৰ্তি পাইছে নহয়। তাই হেনো কাইলৈও যায়, সেইকণহে খেতি। আকৌনো কিনো কাইলৈ যাম, আজিয়ে বোলো যিমান ফূৰ্তি কৰ সেয়া তাইৰ কথা শুনকচোন। কি নিছা এয়া? কি নিছা? ক'ত পালা? চাওঁ ক'ত পালা? মোক দেখাই দিয়া। পুখুৰী পালো। চাওঁ চাওঁ কোনা? চাওঁ কিমান আছে মাছ? দেখাই দিয়া মোক। ঘৰৰ গোটেইকেইটাই মিলি তাতে এসাঁজ খালোঁ আৰু শেষত এটা ধুনীয়া ভিউ লৈ আপোনালোকলৈ আগবঢ়াই আৰু ইয়াৰ পৰা বিদায় ল'লোঁ। সন্ধিয়াও হ'ল নহয়। বাই বাই, ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব।